কেমিষ্ট্ৰি পইণ্ট বাই আছাবুল ছাৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ নাম হ'ল আছাবুল ইছলাম। মোৰ কোৱালিফিকেশ্যন ইয়াতে উল্লেখ কৰা আছে। অনুগ্ৰহ কৰি মোৰ ভিডিঅ'বিলাক লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, কিন্তু ছাবস্ক্ৰাইব কৰিব নেপাহৰিব। মোৰ হোৱাটছআপ নম্বৰ আৰু কলাৰ নম্বৰ হ'ল 7002327338। এতিয়া আহিম আমি মেইন টপিক লৈ। প্ৰথমতে আমি আলোচনা কৰিম ভৰ কাক বোলে। ফাৰ্ষ্ট আমি আলোচনা কোনো বস্তুত থকা পদাৰ্থৰ পৰিমাণক বস্তুটোৰ ভৰ বুলি কোৱা হয়। অৰ্থাৎ ভৰ কি আছিলে? ভৰ এটা স্থিৰ ৰাশি, মানে স্থান সলনি হ'লেও ভৰ সলনি নহয়। ভৰৰ একক হ'ল কিলোগ্ৰাম, অৰ্থাৎ 1 কেজি বুলি কোৱা হয়। এতিয়া আমি আলোচনা কৰিম ওজন কাক বোলে। যি বলে বস্তুটোক পৃথিৱীৰ কেন্দ্ৰৰ দিশত আকৰ্ষণ কৰে তাক ওজন বুলি কোৱা হয়। অৰ্থাৎ কোনো এটা বস্তুৱে যদি কি পৃথিৱীৰ কেন্দ্ৰৰ ফালে আকৰ্ষণ কৰে তাক কি বুলি কোৱা হয়? ওজন বুলি কোৱা হয়। অৰ্থাৎ ওজন এটা স্থিৰ ৰাশি নহয়। অৰ্থাৎ ওজন কি নহয়? এটা স্থিৰ ৰাশি নহয়। মানে কি? স্থান সলনি হ'লে নহয়, ইয়াতে স্থান সলনি হ'লে ওজন সলনি হয়। অৰ্থাৎ বেলেগ বেলেগ ঠাইত আমাৰ কি ওজন বেলেগ বেলেগ, কাৰণ আমাৰ ই কিহৰ ওপৰত নিৰ্ভৰ কৰে? মাধ্যাকৰ্ষণিক বলৰ ওপৰত নিৰ্ভৰ কৰে। অৰ্থাৎ ওজনৰ একক কি? ওজনৰ একক হ'ল নিউটন। নেক্সট আমি আলোচনা কৰিম আয়তন কি? অৰ্থাৎ আমি কি আলোচনা কৰিম? আয়তন। কোনো এটা পদাৰ্থই যিমানখিনি ঠাই আগুৰি থাকে তাক আয়তন বুলি কোৱা হয়। ছাপ'জ এইটো যদি এটা কণ্টেইনাৰ লোৱা হয়, ইয়াত কিমানখিনি ঠাই আছে, এই গোটেইখিনি ঠাইক আমি কি বুলি কোৱা হয়? আয়তন বুলি কোৱা হয়। অৰ্থাৎ আমি জানো যে ঘনকেটাৰ আয়তন উলিয়াব লাগে। ঘনকেটাৰ আয়তন কি হ'ব? দিক ইনটু প্ৰস্থ ইনটু কি হ'ব? উচ্চতা। অৰ্থাৎ দিগৰ একক মিটাৰ, প্ৰস্থৰ একক মিটাৰ আৰু উচ্চতাৰ একক মিটাৰ। যদি তিনিটা মিটাৰ কি মাল্টিপ্লাই কৰা হয়, আমি কি পাম? মিটাৰ কিউব পাম। নেক্সট আমি কি আলোচনা কৰিম? চাপ কাক বোলে। অৰ্থাৎ চাপ কাক বোলে আলোচনা কৰিম। আৰু চাপৰ একক কি? প্ৰথমে আমি আলোচনা কৰিম চাপ কাক বোলে। অৰ্থাৎ চাপ আমি কি লিখিব পাৰোঁ? ফ'ৰ্চ বাই এৰিয়া। ডেট মিনছ কোনো এটা বস্তুৱে একক ক্ষেত্ৰফলৰ ওপৰত প্ৰয়োগ কৰা বলক চাপ বুলি কোৱা হয়। অৰ্থাৎ একক ক্ষেত্ৰফলত যিমানখিনি বল প্ৰয়োগ কৰা হয় তাক কি বুলি কোৱা হয়? চাপ বুলি কোৱা হয়। চাপৰ একক কি? নিউটন পাৰ মিটাৰ স্কুৱেৰ। ইয়াতে অলৰেডি আমি জানো ফ'ৰ্চৰ একক কি হয়? আমাৰ নিউটন হয়, আৰু এৰিয়াৰ একক কি হয়? মিটাৰ স্কুৱেৰ হয়। গতিকে চাপৰ একক কি হ'ব? নিউটন পাৰ মিটাৰ স্কুৱেৰ। এতিয়া আমি আলোচনা কৰিম ঘনত্ব কাক বোলে। ইয়াৰ একক কি? অৰ্থাৎ আমি জানো ঘনত্ব ডি ইকুৱেল টু এম বাই ভি, অৰ্থাৎ ডেনচিটি ইকুৱেল টু মাছ বাই ভলিউম। অৰ্থাৎ একক আয়তন, তলত কি আছে? আয়তন আছে। গতিকে একক আয়তনত থকা কোনো এটা বস্তুৰ ভৰক কি বুলি কোৱা হয়? ঘনত্ব বুলি কোৱা হয়। ইয়াৰ একক কেজি পাৰ মিটাৰ কিউব। আমি জানো যে ভৰৰ একক হ'ল কিলোগ্ৰাম আৰু আয়তনৰ একক হ'ল মিটাৰ কিউব। গতিকে ঘনত্বৰ একক হ'ব কেজি পাৰ মিটাৰ কিউব। এতিয়া আমি আলোচনা কৰিম উষ্ণতাৰ একক তিনিটাৰ নাম কি কি? উষ্ণতাৰ প্ৰধানকৈ তিনিটা একক থাকে: চেলচিয়াছ, ফাৰেনহাইট আৰু কেলভিন। নেক্সট আমি আলোচনা কৰিম উষ্ণতাৰ স্কেলবোৰৰ মাজত সম্বন্ধ প্ৰতিষ্ঠা কৰা। আমি তিনিটা স্কেলৰ মাজত সম্বন্ধ প্ৰতিষ্ঠা কৰিম, অৰ্থাৎ চেলচিয়াছ, ফাৰেনহাইট আৰু কেলভিন। অৰ্থাৎ চেলচিয়াছ স্কেলত পানীৰ হিমাংকৰ মান 0 ডিগ্ৰী চেলচিয়াছ আৰু উত্তোলংকৰ মান 100 ডিগ্ৰী চেলচিয়াছ। সিমিলাৰলি যে ফাৰেনহাইট স্কেলত এইটো কি হয়? আমাৰ চেলচিয়াছ স্কেলত ফাৰেনহাইট স্কেলত হিমাংক 32 আৰু উত্তোলংক 212। সিমিলাৰলি কেলভিন স্কেলত হিমাংক হ'ল 273 আৰু উত্তোলংক হ'ল 373। এতিয়া আমি কি লিখিম? যে স্কেল মাইনাছ ফ্ৰিজিং পইণ্ট, অৰ্থাৎ হিমাংক। তলত কি হ'ব? বইলিং পইণ্ট মাইনাছ ফ্ৰিজিং পইণ্ট, অৰ্থাৎ উত্তোলংক মাইনাছ হিমাংক। আমি কি জানো যে চেলচিয়াছ স্কেলত আমাৰ হিমাংক কিমান আছিলে? 0 ডিগ্ৰী আছিলে। গতিকে চি মাইনাছ 0 আৰু কি আছিলে? বইলিং পইণ্ট মাইনাছ ফ্ৰিজিং পইণ্ট, অৰ্থাৎ উত্তোলংক মাইনাছ হিমাংক 100 ডিগ্ৰী মাইনাছ 0 ডিগ্ৰী। সিমিলাৰলি ফ্ৰিজিং পইণ্টত অৰ্থাৎ ফাৰেনহাইট স্কেলত হিমাংক আছিলে 32 আৰু উত্তোলংক আছিলে 212। গতিকে এফ মাইনাছ 32, 212 মাইনাছ 32। সিমিলাৰলি কেলভিন স্কেলত আছিলে কে মাইনাছ 273, 373 মাইনাছ 273। এইখিনিক যদি চিম্প্লিফাই কৰা হয়
চি বাই 100 হ'ব, আমি চি বাই 100 লিখিছোঁ। এইখিনি কি হ'ব f মাইনাছ 32, 212 মাইনাছ 32 কি হ'ব 180। চিমিলাৰলি কি মাইনাছ 273, 373 মাইনাছ 273 কি হ'ব 100 হ'ব। এই তিনিটা ঠাইৰ পৰা যদি 0 কেঞ্চেল কৰা হয় 0 0 0, দেন উইল গেট চি বাই 10, f মাইনাছ 32 বাই 18, k মাইনাছ 273 বাই 10। আৰু এই তিনিটাক যদি 2ৰে ডিভাইডেড কৰা হয় 5 into 2 10, 9 into 2 18 আৰু 5 into 2 10, গতিকে আমি কি পাম c বাই 5 f বাই f মাইনাছ 32 বাই 9, k মাইনাছ 273 বাই 5। গতিকে আমি ইয়াতে অলৰেডি আমি এই ৰিলেশ্যনটো কৰিছোঁ, অৰ্থাৎ এই ৰিলেশ্যনটো কি হয় চেলচিয়াছ, ফাৰেনহাইট আৰু কেলভিন স্কেলৰ মাজৰ সম্বন্ধ। এতিয়া যদি আমি চেলচিয়াছ আৰু ফাৰেনহাইটৰ মাজত সম্বন্ধ প্ৰতিষ্ঠা কৰিব খোজোঁ কি হ'ব c বাই 5 f মাইনাছ 32 বাই 9, অৰ্থাৎ এই দুটা হ'ব আমাৰ। অর্থাৎ c বাই 5 f মাইনাছ 32 বাই 9, যদি এইটো যদি উল্টাই দিয়া হয় এই f মাইনাছ 32 আমি আগতে নিছোঁ, c বাই 5টো আমি পিছত লিখিছোঁ, অর্থাৎ f মাইনাছ 32 বাই 9 c বাই 5। এতিয়া এই 9টো আমাৰ ওপৰত গুচি যাব, গতিকে f মাইনাছ 32 ইকুৱেল টু 9 বাই 5 c, f ইকুৱেল টু কি হ'ব 9 বাই 5 c প্লাছ 32। চিমিলাৰলি চেলচিয়াছ আৰু কেলভিনৰ মাজত যদি সম্বন্ধ যদি আমি প্ৰতিষ্ঠা কৰোঁ, অৰ্থাৎ এই চেলচিয়াছ আৰু কি আছিলে কেলভিন, অৰ্থাৎ এই দুটা সমান যদি হয়, অৰ্থাৎ c বাই 5 ইকুৱেল টু k মাইনাছ 273, অর্থাৎ দুইফালৰ পৰা 5 5 কেঞ্চেল হ'ব, অর্থাৎ c ইকুৱেল টু k মাইনাছ 273। অর্থাৎ এইটো যদি আমি উল্টাই লিখোঁ k মাইনাছ 273 ইকুৱেল টু যদি c লিখোঁ, তেন্তে k মাইনাছ 273 ইকুৱেল টু c, অর্থাৎ k ইকুৱেল টু কি হ'ব আমাৰ c প্লাছ 273। এতিয়া প্ৰশ্ন এটা লৈছোঁ আমি, কি আছিলে এজন সুস্থ মানুহৰ শৰীৰৰ উষ্ণতা 37 ডিগ্ৰী চেলচিয়াছ হ'লে ইয়াক ফাৰেনহাইট স্কেলত প্ৰকাশ কৰা। আমি জানো এনচাৰ কি হ'ব, যে আমি জানো যে f ইকুৱেল টু 9 বাই 5 c প্লাছ 32, আমাৰ ডিগ্ৰী চেলচিয়াছ কিমান দিয়া আছে 37। চ' পুটিং দিছ ভেলু ইন দিছ হিয়াৰ, অৰ্থাৎ 37টো আমি বহাই দিছোঁ। যদি এই দুটা যদি মাল্টিপ্লাই কৰা হয় তেতিয়াহ'লে আমি পাম 333 ডিভাইড বাই 5 প্লাছ 32। এতিয়া ইয়াক যদি ওপৰে আৰু তলে যদি কি কৰা হয় 2ৰে মাল্টিপ্লাই কৰা হয়, তলত কি পাম আমি, তলত পাম আমি 10, অর্থাৎ তলত পাম 10, ওপৰত কি পাম 333 ইনটু 2 666 প্লাছ 32। ইয়াক যদি ডিভাইডেড কৰা হয় 66.6 হ'ব প্লাছ 32, অৰ্থাৎ এই দুটা যদি যোগ কৰা হয় 66.6 প্লাছ 32 আমি পাম কি 98.6। নেক্সট আমি আৰু এটা কুৱেশ্যন আলোচনা কৰিম, অৰ্থাৎ কিমান উষ্ণতাত ডিগ্ৰী চেলচিয়াছ আৰু ফাৰেনহাইট স্কেলৰ মান কি হ'ব সমান হ'ব। এনচাৰ কি হ'ব, আমি জানো যে কি f ইকুৱেল টু 9 বাই 5 c প্লাছ 32। অ'কে, নাও আমি কি ধৰিম যে ফাৰেনহাইট f ইকুৱেল টু c ইকুৱেল টু x। চ' পুটিং দিছ ভেলু f এণ্ড c ইন দিছ ইকুৱেশ্যন, অৰ্থাৎ f ঠাইত কি লিখিছোঁ আমি x লিখিছোঁ আৰু c ঠাইত কি লিখিছোঁ x লিখিছোঁ। অ'কে, চ' x ইকুৱেল টু 9 বাই 5 x প্লাছ 32, অৰ্থাৎ x যদি 9 বাই 5 x যদি কি হয় লেফ্টত অনা হয়, অৰ্থাৎ আমি কি আনিম 9 বাই 5টো লেফ্টত আনিম। যদি লেফ্টত অনা হয় x মাইনাছ 9 বাই 5x ইকুৱেল টু কি হ'ব 32, অৰ্থাৎ এই দুটাৰ পৰা যদি এলচিয়াম লসাগু আমাৰ কি হ'ব 5 হ'ব, তেতিয়া কি হ'ব 5x মাইনাছ 9x ইকুৱেল টু 32। এতিয়া 5x মাইনাছ 9x ইকুৱেল টু উইল গেট দ্য 4x বাই 5 ইকুৱেল টু 32। এতিয়া 4x ইকুৱেল টু কি হ'ব, এই 32ৰ লগত এই 5 কি হ'ব মাল্টিপ্লাই হ'ব, এই 32 ইনটু 5, গতিকে কি পাম 160। x ইকুৱেল টু কি হ'ব 160 ডিভাইডেড বাই মাইনাছ 4, অৰ্থাৎ আমি কি পাম 40। নেক্সট আমি আলোচনা কৰিম তলত দিয়াবোৰৰ কেলভিন বা চেলচিয়াছ স্কেলত প্ৰকাশ কৰা। এইটো কি দিয়া আছে আমাৰ চেলচিয়াছ দিয়া আছে, আমি অলৰেডি কি জানো ফৰ্মুলাটো জানো k ইকুৱেল টু c প্লাছ 273, অর্থাৎ চেলচিয়াছ, অর্থাৎ চিত আমি 15 বহাই দিম, অর্থাৎ কি হ'ব k ইকুৱেল টু 288, অর্থাৎ এই দুটা যোগ কৰিলে আমি কি পাম 288। সিমিলার 30 ডিগ্ৰী চেলচিয়াছ ইয়াতে দিয়া আছে, আমি ফৰ্মুলাটো জানো, গতিকে চেলচিয়াছত আমি কি বহাম 30 ডিগ্ৰী বহাম, যদি এই দুটা যদি যোগ কৰা হয় অর্থাৎ উইল গেট দ্য কি 303। নেক্সট 0 ডিগ্ৰী চেলচিয়াছ, যদি চিট ঠাইত যদি আমি 0 যদি বহাই দিওঁ তেন্তে 0 প্লাছ 273 উইল গেট দ্য কি 273। নেক্সট ইয়াতে কি দিয়া আছে 273 কেলভিন, অর্থাৎ এবার আমি কি যে ফর্মুলাটো কি লিখিম c ইকুৱেল টু k মাইনাছ 273, আমি কি পাম k এর ভ্যালু বহাই দিম, অর্থাৎ 273 মাইনাছ 273 উইল গেট দ্য কি 0 ডিগ্ৰী সেলসিয়াস। ইয়াতে কি 265 কেলভিন, অর্থাৎ কেলভিনৰ ঠাইত 265 বহাই দিম আমি, 265 মাইনাছ 273, অর্থাৎ উইল গেট দ্য কি মাইনাছ 10। সিমিলার 303 কেলভিন, জাস্ট আমি ইয়াতে কেলভিনৰ ইয়াতে কি 303 বহাই দিম, যদি এটাৰ পৰা এইটো মাইনাছ কৰা হয় কি হ'ব 27 ডিগ্ৰী সেলসিয়াস। থ্যাংক ইউ।